নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পূজা চৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' লৈছোঁ য'ত 11টা কুৱেশ্যন আছে আৰু এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহে কাৰণ এতিয়া মানে কুৱেশ্যন বেছিকেই কাৰেণ্ট এফেয়াৰ্ছৰ সোমাই যায় যিটো য'ত মানে আমাৰ মাৰ্কছ তুলিবলৈ দিগদাৰ হয় বা আমি নাজানো য'ত ওপৰত দি দিয়ে সেইটো কাৰণে কেইটামান এনেকুৱা লৈছোঁ যাতে আপোনালোকে আকৌ চাৰ্চ কৰি চাই আৰু তাৰ ওপৰত আৰু কুৱেশ্যন চাই লয় ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট is the Eagle Nest Bird Festival celebrated every year প্ৰত্যেক বছৰে তো অসমীয়াটো বুজি পাইছে আপোনালোকে যে প্ৰত্যেক বছৰে মানে কোনখন ষ্টেটত Eagle Nest Bird Festival সেলিব্ৰেট কৰা হয় অপচন দিয়া আছে ত্ৰিপুৰা মণিপুৰ অৰুণাচল প্ৰদেশ ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি অৰুণাচল প্ৰদেশ য'ত Eagle Nest Bird Festival টো প্ৰত্যেক বছৰে সেলিব্ৰেট কৰা হয় আৰু এই ফেষ্টিভেলটোৰ ওপৰত আপোনালোকে সাৰ্চ কৰি পেলাই নি আৰু কি কোৱেশ্চন পাই নিজে নিজে চাই ল'ব দেন নেক্সটটো হৈছে how many panchayats of the country were honored with the national panchayat award 2024 this year এতিয়া মানে এই বছৰ নেশনাল পঞ্চায়ত এৱাৰ্ড 2024 কিমানখন মানে পঞ্চায়তক দিয়া হৈছে আমাৰ দেশৰ কিমানখন পঞ্চায়তক নেশনাল পঞ্চায়ত এৱাৰ্ড 2024 মানে দিয়া হৈছে তো ইয়াত অপচন আছে 35 45 25 15 এটো জনাটো দৰকাৰ আৰু এনেকুৱা কোৱেশ্চন আহিব পাৰে এইবাৰ মানে এই বছৰ নেশনাল পঞ্চায়ত এৱাৰ্ড 2024 আমাৰ দেশৰ মানে 45 খন পঞ্চায়তে মানে পাবলৈ সক্ষম হৈছে এইটো এৱাৰ্ড Then ahisu next question to Ned Saver-Brunt, who scored the fastest century in ICC Women's Test Cricket, belongs to which country? Eta Ned Saver-Brunt egoraki kheloi hoy jigoraki mane fastest century marise ICC Women's Test Cricketot tekhet kunkhon dekhor hoy hudise kunkhon country hoy mane option ase Australia England South Africa তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি ইংল্যান্ড তেখেত ইংল্যান্ডৰ হয় আপোনালোকে হেতু আহিবও পাৰে বা তেখেতে কি খেল খেলেও আহিব পাৰে বা কোনখন খেলত মানে ফাস্টেষ্ট সেঞ্চুৰী মাৰিছে হেতু আহিব পাৰে মুঠতে কোৱেশ্চন এনেকুৱা আহিব পাৰে খেলৰ ওপৰত আপোনালোকে চাই ল'ব দেন আহিছো নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 4 which Bangladeshi player has been banned from bowling কোনজন বাংলাদেশী প্লেয়াৰক মানে বোলিংৰ পৰা তেওঁক বেন কৰা হৈছে তেওঁ খেলৰ পৰা নহয় বোলিংৰ পৰাহে বেন কৰা হৈছে তো ইয়াত অপচন দিয়া আছে মেন্ডি হাসান মিৰাজ সোমিয়া সৰকাৰ দেন শাকিব অল হাসান নান অফ দিস ইয়াৰ ভিতৰত কোনটো হ'ব কোনজন বাংলাদেশী প্লেয়াৰ যাক মানে বোলিংৰ পৰা বেন কৰা হৈছে বেন কৰিছে মানে তো অপচন নম্বৰ সি ইজ কাৰেক্ট শাকিব অল হাসান তেখেতক মানে কি কৰিছে তেখেতে গৰাকী বাংলাদেশী প্লেয়াৰ হয় আৰু তেখেতক বোলিংৰ পৰাহে বেন কৰা হৈছে বোলিং কৰিব নোৱাৰিব মানে ঠিক আছে এনেকুৱা কোৱেশ্চনবোৰ আহে আপোনালোকে চাই ল'ব দেন নেক্সট কোৱেশ্চন হৈছে ইন হুইচ সিটি হেজ ইণ্ডিয়াছ ফাৰ্ষ্ট ডায়াবেটিছ বায়োবেংক বিন এষ্টাব্লিছড তলত উল্লেখ কৰা কোনখন সিটিত মানে ভাৰতৰ প্ৰথমখন ডায়াবেটিছ বায়োবেংক এষ্টাব্লিছ কৰা হৈছে স্থাপন কৰা হৈছে অপচন দিয়া আছে চেন্নাই ভোপাল যোধপুৰ ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ চেন্নাই দেন আহিছো নেক্সট কোৱেশ্চন who has been selected for time person of the year 2024 এতিয়া তলত উল্লেখ কৰা কোনজনক মানে মই দুজনকে দিছো অপচন দেই ভাবি থাকিবলৈ নহলা পটককে ভিডিওটো বনালো হেতু কাৰণে কোনজনক মানে টাইম পাৰ্সন অফ দা ইয়াৰ 2024 ৰ বাবে সিলেক্ট কৰিছে তো অপচন দিয়াই আছে যে ডোনাল্ড ট্ৰাম্প এণ্ড এলন মাস্ক কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব ট্ৰাম্প ঠিক আছে তেখেতক টাইম পাৰ্সন অফ দা ইয়াৰ 2024 বাবে সিলেক্ট কৰা হৈছিল তাৰ পিছতে নেক্সট কোৱেশ্চনটো হৈছে হু ৰিসেন্টলি আনভিলড দা অন্ন চক্ৰ এণ্ড স্কেন পৰ্টেল কোনে মানে ৰিসেন্টলি অন্ন চক্ৰ আৰু স্কেন পৰ্টেলটো মানে আনভিল কৰিছে বুলি কৈছে অপচন দিয়া আছে প্ৰহ্লাদ যোশী পীয়ুষ গোয়েল আৰু অমিত শাহ তো কোনে অন্ন চক্ৰ আৰু স্কেন পৰ্টেল আনভিল কৰিছে
পিয়ুষ গোয়েল আৰু আপোনালোকে এই অন্নচক্ৰ আৰু স্কেন পৰ্টেলৰ বিষয়ে চাই ল'ব ঠিক আছে আৰু তেখেতৰ বিষয়ে মুঠে বস্তুখিনি চাই ল'ব মই জাষ্ট আপোনালোকক উলিয়াই দিছোঁ আপোনালোকে সেইটোৰ বিষয়ে যিমান পাৰে সিমান চাই ল'ব ঠিক আছে তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যনটো ইন হুইচ ষ্টেট হেজ দ্য হৰ্ণবিল ফেষ্টিভেল বিন অৰ্গেনাইজড এইটো আপোনালোকে সকলোৱে জানে আৰু হৰ্ণবিল ফেষ্টিভেল ক'ত মানে অৰ্গেনাইজ কৰা হয় আসাম নাগালেণ্ড ত্ৰিপুৰা ৰাইট আনসাৰ ইজ অপশ্যন নম্বৰ বি নাগালেণ্ড হৰ্ণবিল ফেষ্টিভেল যেতিয়া হৈছিল কেতিয়া হৈছে কেতিয়া হয় কোন মাহত হয় কোন তাৰিখে হয় কোন তাৰিখৰ পৰা কোন তাৰিখলৈ হয় এই গোটেই বস্তুখিনিয়ে আপোনালোকে চাই ল'ব ঠিক আছে সময়টো মানে অসমীয়া মাহটো চাব সেইবিলাকো আহি যায় তাৰপিছতে আহিছোঁ নেক্সট কুৱেশ্যন Where did Union Home Minister Amit Shah recently unveil the statue of Sardar Patel? মানে Sardar Vallabhbhai Patel. গম পাইছে যে কোট মানে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহে কোট মানে চৰ্দাৰ বল্লভভাই পেটেলৰ যি প্ৰতিমূৰ্তি তাক আনভেইল কৰিছে অপশ্যন দিয়া আছে যোধপুৰ জয়পুৰ পাটনা তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন নম্বৰ এ যোধপুৰ ঠিক আছে এইটোৰ ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি হোৱা হয় গোটেইখিনিয়ে ইম্পৰ্টেণ্ট আপোনালোকে ভালকৈ চাই ল'ব আৰু তাৰ ডেট চন এইবিলাক গোটেই বস্তুখিনি ভালকৈ চাই ল'ব ঠিক আছে আহি যাব কুৱেশ্যন নেক্সট কুৱেশ্যনটো কোৱাৰ আগতে কৈ লওঁ যদি আপোনালোকে মানে B.ED এণ্ট্ৰেন্সৰ কাৰণে যিকোনো ইউনিভাৰ্চিটি B.ED এণ্ট্ৰেন্সৰ কাৰণে টিচিং এপ্টিটিউডৰ পাৰ্ট 2 মোৰ পৰা ল'ব বিচাৰে 900+ MCQ আছে দেন আপোনালোকে মোক এই নাম্বাৰটোত মেছেজ কৰিলে পাই যাব PDF-টো ঠিক আছে দেন নেক্সট কুৱেশ্যনটো who has won the world chess championship 2024 আপোনালোকে জানে এইটো কোনে মানে এবাৰ 2024 মানে world chess championship পাইছিলে S Shankar D Gukesh none of these তো obviously D Gukesh এতিয়া এই বিষয়ে গোটেই বস্তুখিনি চাই ল'ব যে কাৰ লগত খেলিছিলে কোন তাৰিখটো কি আছিলে সময় কিমান আছিলে গোটেই বস্তুখিনি আৰু তাৰপিছতে আজিৰ লাষ্ট কুৱেশ্যনটো Which famous Indian ecologist has received the UNEP Championship of the Earth Award 2024? কোনজন ভাৰতৰ কোনগৰাকী মানে ফেমাছ ইকলজিষ্টে এইবাৰ UNEP Championship of the Earth Award 2024 খিতাপ দখল কৰিছে পাইছে মানে এৱাৰ্ডটো তো অপশ্যন দিয়া আছে প্ৰদীপ কৃষ্ণ বসন্তী দেৱী দেন বাসন্তী দেৱী দেন মাধৱ গডগিল তো অপশ্যন নম্বৰ সি ইজ কাৰেক্ট মাধৱ গডগিল ঠিক আছে আৰু এওঁ বিষয়েও আপোনালোকে ধুনীয়াকৈ মই যিহেতু কুৱেশ্যনটো দিছোঁ আপোনালোকে নেটত মাৰিলে আৰু কুৱেশ্যন ওলাব ময়ো সেনেকৈয়ে চাইছোঁ তো আপোনালোকৰ বহুতখিনি হেল্প হ'ব বুলি ভাবিছোঁ বাকী ভিডিঅ'টো যদি শেষলৈকে চাইছে থেংক ইউ ছ' মাছ আজি মানে অকণমান কাম আছিলে যাৰ কাৰণে লৰালৰি হ'ল আৰু সেইকাৰণে এইকেইটা কুৱেশ্যনে দিছোঁ আৰু ভিডিঅ' দি থাকিম আজি যিহেতু ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ ছ' যেনে তেনে হ'লেও ভিডিঅ' এটা দিছোঁ আপোনালোকে যদি কোনোবাই লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ